নামটো প্ৰজ্ঞা, কামো প্ৰজ্ঞা হৈছে। সব কথা শুনিলো, তুমি গান গাই ভাল পাওঁ বুলি ক'লা, এটা ইমান ধুনীয়া এটা পৰিৱেশ, বিহু আহি আছে, কি ক'বা? তোমাৰ ইমান ভাল দিন আছে। নালাগে নালাগে, মই এতিয়া ৰিজাল্ট পাইছো, মাতটোহে ভাঙি আছে মোৰ, এতিয়া বৰ্তমান নাগাওঁ। এতিয়া তুমি আৰু কি সংগীত আৰু কি ভাল পোৱা বুলি কৈছিলা? আৰু নৃত্য কৰি ভাল পাওঁ। নৃত্য তুমি শিকি আছা? নৃত্য মই শিকি হৈ গ'ল। কি শিকিছিলা নৃত্য? কথক শিকিছিলো মহুৱা মেমৰ ওচৰত, আৰু মোৰ বিচাৰ কমপ্লিট হ'ল এবছৰ আগত। আৰু এনে আঁকি চাকি ভাল পাওঁ, আৰু মই আৰু সেইবোৰে ঘৰত কৰি থাকো। আৰু খাই কি ভাল পাওঁ? খাই তোমাৰ খোৱাৰ কথাটো কোৱা। খাইতো ভালে লাগে বাৰু। মা আজি পুৰা একদম খোৱাত মাংস খাই ভাল লাগে। আৰু এনে মাজে মাজে বাহিৰলৈ ওলাই যাওঁ, যেতিয়া মানে টেনচন এনেকুৱা হৈ যায় যে মানে অলপ বেয়া লাগিছে আৰু মনটো, যে পৰীক্ষা এনেকুৱা হ'ব তেনেকুৱা হ'ব, তেতিয়া মাৰ লগত ভাইটিৰ লগত এনেই বাহিৰত গানৰ কলিতা কোৱা আমি আজৰি হৈ যাব পাৰোঁ। ইফালে অনিমানে আহিছে, গান বুলি ক'লে এফাকি গাই দিলে মানে আমি আজৰি হৈ পাৰিম। নাই দিয়ক, নাই। তুমি এটা কথা কোৱা, কি কৰিবা? তুমি কি কৰিবা? এবাৰ শুনিব বিচাৰা, অসমৰ লক্ষ লক্ষ মানুহে চাই আছে, ইয়াৰ পিছত কি তোমাৰ এইম কি? মই ভাল মানুহ হ'বা ক'লাই, আৰু এইম কি? এইম 11th ভালকে কৰিব লাগিব। মই JEE পৰীক্ষা দিম বুলি ভাবিছো, আৰু সেইটোত ভালকৈ উত্তীৰ্ণ হ'ব লাগিব, আৰু তাৰপিছত ভাল এখন কলেজত, আৰু তাৰপিছত